পানীত পৰি থকা বস্তুটো যদি আপোনালোকে ব্যৱহাৰ কৰিব পাৰে আলহী একদম ইমপ্ৰেছড হৈ যাব পুৰা। আজি আহিছো কি কি কৰো কেনেকুৱা কি হয় সব আপোনালোকক দেখাই থাকিম। হেল্ল' মোৰ মৰমৰ ভিউৱাৰ্ছসকল, কেনে খবৰ আপোনালোকৰ? মোকো এখন কিনি দিয়াচোন। তো আহিলো আজি এই ঘৰলে, একদম ইমান ধুনীয়া লুক লাগা কি বস্তু একদম নকবা, ইমান ধুনীয়া একদম কি বস্তু মানে আপোনালোকৰ কিমান ভাল লাগিব এইবোৰ বস্তু দেখিলে। মানে আপোনালোকে যদি লয় ক'ব তেনেহ'লে এইবিলাক চাওক, এইটো এই চিনা খাহি নাই কিন্তু ডাইনিং মেট বোলে। তাৰপিছতে আৰু এখন কিবা ট্ৰে এখন দেখিছো, এইখন ট্ৰে আপোনালোকে ইমান ধুনীয়াকে চাহ দিব পাৰিব, আলহী একদম ইমপ্ৰেছড হৈ যাব। ইমান ধুনীয়া বেগ চাওকচোন, কেনেকুৱা লাগিছে? পানীত পৰি থকা বস্তুটো যদি আপোনালোকে ব্যৱহাৰ কৰিব পাৰে, এইবিলাক জাবৰ হিচাপে আমি যিহেতু পেলাই দিওঁ, তো এইবিলাকৰ পৰাই যে এটা ইমান ধুনীয়া বেগ বনিছে, তো বুজাবলৈ ভাষা নাই, চিৰিয়াছলি বুজাবলৈ ভাষা নাই, ভাষাহীন। তো ইমান ধুনীয়া এটা বেগ বনিছে, তো আপোনালোকেও এনেদৰে বনাব পাৰিব, শিকিব পাৰিব। আমিও অলপ শিকো বুলি ভাবিছো, কি হয় চাওক। এইটো বাইদেউ ঘৰলৈ গৈছো মই, বহুত ধুনীয়া টুপি আৰু বহুত বিভিন্ন ধৰণৰ বস্তু বনাই থোৱা আছে বাইদেউ ঘৰত যিহেতু। তো বাইদেউ আপোনাৰ বনোৱা কিমান দিন হ'ল বাৰু? মোৰ 5 বছৰ 6 বছৰ হ'ল। 6 বছৰ হ'ল। এনেকুৱা ধৰণৰ বেগ বাইদেউ ঘৰত বনাই থোৱা। এইখিনিয়ে হৈছে সেইখিনি মেটেকা যিখিনিৰ পৰা বস্তু বনে, বেগ বিলাক বা ট্ৰে বিলাক বনে, এইখিনি হৈছে সেইখিনি মেটেকা। এতিয়া আমাৰ এডালো আমি এনেকে যে যদি মোৰ ক'ৰবাত পৰি থাকিও আহে নহয়, আনিমকে যদি ক'ৰবাত পৰি থাকি আহে নহয়, মই এডালো বুটলি আনোগৈ। মই এডালো আপুনি গম পাই যে ইয়াৰ মূল্যটো হয় নাই? আমি হ'লেও লদিয়ে ঠাই আহিমগৈ, নাজানো যে। আগতে মানুহে হাঁহিছিলে। এতিয়া যে আপুনি এইবোৰ কৰা দেখি আগতে মানুহে আপোনাক হাঁহে, আৰু এতিয়া আপুনি একদম মানে এইবিলাক এইডালৰ পৰাই আপুনি গাঁৱৰ মানুহে মানে এতিয়া মাইকী মানুহবোৰে মহিলাবোৰে এখন ঘৰ চলাই আছে। মই লোকৰ কথা নকওঁগে, মই চলাই আছো বুলি ক'ব পাৰি। মানে এখন ঘৰ মানে চলাই আছে। এখন কিনি আনিব নালাগে নহয় পাতিখন। এই পাতিখন ঘৰৰ মানে হাল বইও ঘৰত মানে এনেকুৱা পাতিও বনাই দিব পাৰে, পাতি বনাব পাৰে। মেটেকাৰ পৰা এনেকুৱা পাতিও টুপি পাতি একেবাৰে তাৰমানে একো মানে বনাব, চেণ্ডেল পৰ্যন্তলৈকে বনাইছে, আৰু একো বনাবলৈ বাকী নাই। তাইডালো বনাইছে, এডালটো নেযায় কামত, নহয় না। এতিয়া এইডালো গেলি থাকিলে নহয়, এডোখৰো গেলি থাকিলে নহয়, এইডালো গেলি থাকিলে নহয়। এতিয়া শুকুৱালে বোলে সেইডাল মেটেকা আকৌ টানিও ছিঙিব নোৱাৰে, সেই ৰছীডাল ছিঙিব পাৰিবি নি? নোৱাৰো। কেঁচাই বখলিয়াব লাগিব, কেঁচাই বখলিয়াই যে মেলি দিব লাগিব। তো বন্ধুসকল, মই আৰু এটা কথা কওঁ বুলি অলপ বাহিৰলৈ ওলাই আহিলোঁ, যিহেতু ভিতৰত অকণমান ভিৰ হৈ আছে, হালা হুলস্থুল হৈ আছে। তো এইবিলাক মেটেকা এনেদৰে শুকুৱাব নালাগে। এইবিলাক এনেকৈ ফালি এইটো এটা কৰি পেলাই ফালি শুকুৱাব লাগে, যিহেতু ভালদৰে শুকালেহে বেগটো ভালদৰে বনিব। ইয়াক শুকোৱাৰ পিছত ৰছীডাল বহুত টাইট হৈ যায় বোলে। যদি এনেদৰে শুকোৱা হয় তেতিয়াহ'লে ভিতৰৰ বস্তুটো গেলি যোৱাৰ সম্ভাৱনা থাকে নহয়, গেলি যায়। তো সেইটো কাৰণে মই যিহেতু ভিডিঅ' এটা দিবলৈ গৈছোঁ, যেতিয়া আপোনালোকক ভালদৰে কৈ দিওঁ বুলি ভাবিছোঁ। অলপ ভালদৰে কৈ দিলে আপোনালোকেও ধুনীয়াকৈ এইবিলাক বিক্ৰী কৰিব পাৰিব। চেল কৰিলে এইবিলাক চেলো হয়। ইয়াৰ পৰা নতুন কাম এটা শিকিম বুলি ভাবিছোঁ, কি হয় শিকিবনে আপুনিও? আমাৰ মা শিকিব বোলে, তো ময়ো শিকিম বুলি ভাবিছোঁ। আপোনালোকেও যদি শিকে তেনেহ'লে জইন কৰিব পাৰিব। অতি আচৰিত বস্তু তাত দেখিলোঁ, তো আপোনালোককো দেখাওঁ। কি কৈছে? টিপিডাল লগে বাজিলে যে পূজা কৰিলে পূজাৰীটো শংখ বজাব ন। ইয়াত ভাষা কেইবাটাও আছে দেই। ইয়াত মানে প্ৰায় 14টামান ভাষাত ক'ব পাৰে। গুগলৰ নিচিনা তাৰমানে আছামিজ বুলি কৈ দিলে। শ্ৰীৰামচন্দ্ৰৰ জন্ম দ্বিতীয় যুগৰ অন্তত ত্ৰেতা যুগত। শ্ৰীৰামচন্দ্ৰক ৰাম নামেৰেও জনা যায়। ইমান দিন স্কিন টাচ হোৱা দেখিছিলো, এতিয়া দেখোন কাগজো টাচ হৈ গৈছে বাই। মই কুকুৰা বুলি নিম বুলি ভাবিছোঁ। কুকুৰা বনাবলৈ নহয় যদি নোৱাৰো, যদি মন দিলে যাম যে তেতিয়া মই আপেল লৈ যাম দেই। দেখিছা ইমান ধুনীয়া বেগ। আগতে গেলে শিকি নললে হঁতিনো মামাই নো এইদৰে থ'ব লাগিব ন, এনেকৈ থ'লে নহ'ব। ডকাইত কৰিছে, এইখন আচাৰখন ডকাইত কৰিছে। মানুহে দেখিলে যে এইটো চুৰ বুলি নকয়, এইটো ডকাইত বুলি কয়।
দিও আকৌ দেই অ গাখীৰ মোকো কেতিয়াবা দি পাইছিলে পোৱা খা আকৌ চাচ লোৱা যাবি ক চাচ লোৱা যাবি ক ই এইটো বনাব নালাগে চাচ লোৱা যাবি ক